অভিযানত আগবঢ় হৈ থাকোঁতে কথা এষাৰ ভাবিলোঁ যে আমি লখিমপুৰ ডিষ্ট্ৰিক্টৰ হৈ পেলাই আগৰ ভাগ এভাগ পাতিব নোৱাৰিম নেকি। আজি কমচে কম 5-6 বছৰ আগত তেখেতলোকৰ অভিযানৰ আছে, তেখেতলোকৰ তাৰপৰা আহি থাকোঁতে এনেকৈ বৃহৎ হিচাপে লখিমপুৰৰ সকলো পাঠেক মিলি পেলাই অনুষ্ঠান এভাগ পাতিলে কেনেকুৱা হ'ব, ক'লে যে বহুত ভাল হ'ব। আজি মই কথা এটা অৱগত কৰিছোঁ দেই, আপোনালোকে দুখ নধৰিব। এই কথা এষাৰ তাৰপিছত আমাৰ দুজনৰ পিছত আলোচনা হোৱাৰ পিছত মই আমাৰ বৰুৱাদাক ক'লোঁ, তুলসীনাথক ক'লোঁ, আমাৰ বাবুদত্ত আছিলে, তেওঁ আজি অহা নাই। তেনেকৈ মানে কথাটো অকণমান প্ৰচাৰ হৈ গ'ল। এই অভাজনক কৈছিলোঁ আমাৰ সভাপতি আৰু আমাৰ মেইন মানে কৃষ্ণৰ লগত আলোচনা হ'ল। লাহে লাহে আলোচনা হৈ পেলাই বহুত ভাল হ'ব বুলি সকলো ফালৰ পৰা সহায় সহযোগিতা আহিলে। অহাৰ পিছত তেতিয়াহ'লে আমি বোলো মিটিং এখনতে তেতিয়াহ'লে আয়োজন কৰোঁ। এই মিটিংখনত আৰু আমাৰ এই মেইন ভাগ লৈছে মানে আমাৰ এই কলিতাদেৱ পানীয়াম কলিতাদেৱ তেখেত থকাৰ মানে তেখেতকো কথা অৱগত কৰিছিলোঁ। তেখেতলোকে ক'লে যে বহুত ভাল হ'ব এইটো কথা হেৰি কৰিলে। আৰু ইয়াৰ পৰা প্ৰত্যেকজনলৈকে মই কৈছোঁ যে আৰু আমাৰ এই আছে বৰাদেৱ নাৰায়ণপুৰত তেখেতকো কলিতা অনুমতি ল'ব। লোৱাৰ পিছত সকলোৱে ক'লে যে বহুত ভাল এটা চিন্তা কৰিছে, গতিকে এইটো এতিয়া কি কৰা হয়, আমাৰ ক'ভিডটো যোৱাৰ পিছতে মিটিং এখন দিয়া হওক, বিভিন্ন জেগাৰ পৰা 2-4জনকৈ নিমন্ত্ৰণ কৰি কমচে কম আমি 50-60জন মহিলা গোট খাই আলোচনাটো কৰি লওঁ। আজি সেই তাৰ উদ্দেশ্য লৈ পেলাই এই আপোনালোকক ইয়াতে একত্ৰিত কৰা হৈছে। গতিকে তাৰ ওপৰত পতা নপতাৰ ওপৰত আপোনালোকৰ সিদ্ধান্ত। গতিকে কথাষাৰ আপোনালোকলৈ আমি এই অভাজনে অৱগত কৰিলোঁ।